আমাৰ মুৰলী সন্মিলিত শিল্পী সমাজে আয়োজন কৰা বিহু প্ৰেক্টিছৰ আৰম্ভণি মুহূৰ্তৰ পৰা শেষলৈকে কি হৈছিলে তাৰ ভিডিঅ'টো বনাইছিলোঁ, কিন্তু বেকগ্ৰাউণ্ডত কি হৈছিল চাওক। বিহুৰ প্ৰেক্টিছলৈ ওলাই আহি এয়া চয়নিকাহঁতৰ ঘৰত ফুলি থকা কপৌ ফুলকেইপাত প্ৰথমে মই ভিডিঅ' এটা বনাই ল'লোঁ, আৰু ইমান ধুনীয়াকৈ কপৌ ফুলকেইপাত ফুলি আছে যেন মনটোৱে বহাগৰ জাননীত আপ্লুত হৈ পৰিছে। গতিকে ভিডিঅ' এটা বনাই ল'লোঁ প্ৰথমে। তাৰপিছত এয়া দেখিছে মই জিনৰ লগত আচলতে প্ৰেক্টিছলৈ ওলাই আহি আছোঁ। গাইজ আমি এইখিনিতে ৰৈ দিলোঁ, কি বুলি কয় জানপাৰ ৰৈ দিলোঁ। এইফালে বিকি মহাশয়ে দোকানলৈ সোমাই গৈছে, কি কিনিব কৈছে নাজানো। তই কচোন বা কেনেকৈ তাই কথা কওঁতে হেপ ঢুকি গৈছে, দেখিছে নহয়। আমাৰ প্ৰেক্টিছলৈ ওলাই আহি প্ৰিয়াংশুহঁতৰ ঘৰ ৰাস্তাটো পাই গ'লহি। এতিয়া আকৌ মই নিজে কৰি যাই লাগিছে ভিডিঅ'টো। গাইজ এয়া পাণ্ডুলহি প্ৰিয়াংশু ঘৰ। প্ৰিয়াংশুহঁতক কি ধুনীয়া ফুল ফুলাইছে দেখিছেনে? এপ্ৰিল ফুল এয়া। লাজ দেখিছে নাই? এই ৰংগমঞ্চটো দেখি আপোনালোকৰ অনুমান হৈছে চাগে মই কিয় দেখুৱাইছোঁ। আচলতে এইটোতে আমি প্ৰেক্টিছ কৰিম এতিয়া। এই ঠাইডোখৰতে প্ৰেক্টিছ হ'ব বুলি সিহঁতি ক'লে, আৰু সেইটো কাৰণে এইখিনি আহি পাই গ'লোহি আমি। আৰু এইডোখৰ বেলেগ এটা বস্তু দেখুৱাই ল'লোঁ। এইডোখৰত আমি প্ৰেক্টিছ কৰিছিলোঁ প্ৰথম এয়া চম্পকত আছে। এইটো দেখিছে দেৱজিত বাইকত বহি একদম পূৰা আৰাম কৰি আছে, যেন প্ৰেক্টিছ নাই তাৰ। আৰু বাকীকেইটাতো আছে ভিতৰতহে দেখিছে। মই আকৌ ভাবিলোঁ বোলো অকণমান এইখিনিত এনেই থকাতকৈ মই ভিডিঅ' এটা বনাই লওঁ। ভিডিঅ' এটা বনাওঁ বুলি চব আমাৰ প্ৰেক্টিছ চলি আছে, বিহুৰ প্ৰেক্টিছ। আৰু বিহুটো এবাৰ ধমাধম হ'ব, ধমাদাৰ। আৰু চাই থাকক বিহুৰ প্ৰেক্টিছখিনি কেনেকুৱা হৈ আছে মই দেখুৱাই আছোঁ আপোনালোকক। তাৰপিছত এই ভিতৰত এইকেইটা বস্তু লাগিয়ে গ'ল, মই ইমানকৈ দেখুৱাব নোৱাৰিম। এই চম্পক, প্ৰিয়াংশু, এইকেইটা অপূৰ্বহঁত আছে, বাকী দেৱজিত, ক্ষীৰোদ, এইফালে উজ্জ্বল আছে। ছোৱালীকেইজনী সেই ৰাজীৱ দা, অপূৰ্বৰ দেউতাক, তেখেতে যথেষ্ট সহায় কৰি থাকে। আৰু বাকী ইহঁতি প্ৰথম ওলাই আহিছে, সেয়া দেখিছে দীপাংকৰ, যি নাচত লিড লৈ থাকে। সঁচাকৈ বহুত সহায় কৰিছে ল'ৰাটোৱে। পাছত দেখুৱাম বাৰু তাৰ কেনেকুৱা কণ্ট্ৰিবিউশ্যন আছে। সেই দীপাংকৰ, পাৰ্থ, এইফালে দেখিলে চম্পক, এই ক্ষীৰোদ বৰ ধুনীয়া নাচে দেই। তাৰপিছত দেখিছে এইফালে উজ্জ্বল আৰু মেইন নাচনী, আৰু এইফালে নিৰঞ্জন, এইটো জিমটোৰ পিছত একেবাৰে লাষ্টত দেৱজিত। এইফালে ছোৱালীকেইজনীয়ে একদম ষ্টাইল কৰি বহি আছে। অকণমান ভিডিঅ' কৰি ল'লোঁ যাতে মেমৰিটো ৰাখি থ'ব পাৰোঁ। আপোনালোকে যদি চাই কেতিয়াবা মেমৰি বুলিয়ে ধৰি ল'ব আৰু দেই। এয়া হৈছে আমাৰ মেইন নামতি ধ্ৰুৱ, বেয়া ফালিছে আৰু। এইফালে দেখিছে এয়া ক্ষীৰোদ, ধুনীয়া নাচে দেখে সি, সঁচাকৈ বহুত ধুনীয়া নাচে। কিন্তু সৰু থাকোঁতে আৰু ভাল লাগিছিলে তাক দেখি। আচলতে বিহুত মই দেখুৱাম বাৰু, এবছৰ গেপত অলপমান পাহৰিছে, কিন্তু কেনেকুৱা লাগিছে বাৰু আপোনালোকে নিজস্ব কমেণ্টৰ দি পেলাই জনাবচোন। এয়া হৈছে পাৰ্থ বেয়া নানাচে, আগতে কোনোবা এটা গ্ৰুপত আছিল বোলে, এতিয়া কি কৰে চাওঁচোন। আমাৰ লহৰি হৈ যোৱাৰ পিছত এয়া বুঢ়া নাচটোৰ কাৰণে প্ৰেক্টিছ অকণ কৰিছোঁ। আচলতে এয়া প্ৰেক্টিছে দেই, সম্পূৰ্ণ নাচখন এতিয়াও আপোনালোকক দেখুৱাব পৰা নাই। কেনেকৈ কি কৰিছে মই চাইছোঁ, ময়ো ইমান নাজানো আৰু তথাপিও অকণমান শিকাই লওঁ বুলি সিহঁতৰ লগতে প্ৰেক্টিছ কৰি দিলোঁ। প্ৰেক্টিছ সময় নিৰঞ্জনৰ যেন ৰ'বলৈ সময় নাই। অকণ ক্ষীৰোদ, ইহঁতি চববোৰ বাহিৰলৈ পোনাই। দীপাংকৰ মাজে মাজে খং উঠে ইহঁতি বাহিৰলৈ গুচি যোৱাৰ কাৰণে। এইফালে দিছে জিনাই হাই কৈছে, চয়নিকা আছে, সেয়া সুমিত্ৰা, এইফালে হৰিপ্ৰিয়া, এই উৰ্মিলা, সিহঁতিকেইজনী আছে। আৰু এই অপূৰ্ব, মোৰ ফেভাৰিট ষ্টুডেণ্ট এইফালে আছে ক্ষীৰোদ,
সিহঁতকেইটা ভাগৰি পৰিছে অৱশ্যে বহুতবাৰ সঁচাকৈ প্ৰেক্টিছ কৰি আছে নহয় চম্পক ফোনত ব্যস্ত হৈছে দেউতাকে পালে বেয়া দিব তাক আকৌ ইফালে ছোৱালীকেইজনী প্ৰেক্টিছ আৰম্ভ কৰি দিলে দেখিছে নহয় আমাৰ এইফালে ভোকো লাগিছেগৈ আৰু লাহে লাহে আপোনালোকক দেখুৱাম সেয়া পিয়াংচুদা আগত খানা আছে আৰু এয়া আমি গৈ আছোঁ প্ৰেক্টিছটো হৈ থাকিব কিন্তু তথাপিও পেটৰ ভোকটো আচলতে সহ্য কৰিব নোৱাৰি যে সেয়া সি পিয়াংচুহঁতৰ ঘৰত খানা চলি আছে তালৈ গৈ পেলাই খানা খাওঁগৈ শুনিব চম্পকে কমেণ্ট দি আছে সি ভিডিঅ' বনাই মাজে সময়ে এইখিনি এতিয়া আহি পেলাই ৰূপম ছাৰহঁতৰ ঘৰ পাম এইডোখৰ ৰূপম ছাৰৰ ঘৰ পাৰ হৈ আহিলোঁ আমি এইখিনিত ছোৱালীকেইজনী দেখি চম্পকে কিবা এটা কমেণ্ট দিছিলে মই সেইটো আপোনাক শুনাব নোৱাৰিলোঁ আৰু এয়া আহি পিয়াংচুহঁতৰ ঘৰ পুনৰ পাই গ'লেহি আৰু ইয়াত দেখিছোঁ সেই অটো কোনোবাই লৈ পেলাই আহি আমাতকৈ আগতে পাই গ'লহি আমাৰ নাচনীবিলাক সাংঘাতিক আকৌ দেই ইয়াত দেখিছে নহয় চববোৰ আহি এইখিনিত গোট খালেহিয়ে আমি সোমাই গৈছোঁ গাইজ সকলোৱে আমাক এৰি থৈ খাই দিলে খানাটো আমি কিনো কম আৰু দুখ লাগিছে তথাপিও মেইন বিহু নাচনীক লৈ পেলাই মুনিন্দা আহি আছে নতুন বাইক ল'লে পাৰ্টি দিয়া নাই দেই আজি পাৰ্টি নেকি পাৰ্টি দিব নেকি এতিয়া কেতিয়া পাৰ্টি দিলে হৈছে আৰু এইবাৰ ভাবিলোঁ কাইলৈ ঘূৰি নাযাওঁগৈ আৰু ইয়াতে অকণমান প্ৰেক্টিছ কৰি লওঁ সেয়েহে দেৱজিতেও লাজ লাজকৈ গাই আছে আকৌ দেই পিছফালে পিয়াংচুহঁতৰ ঘৰত খানাৰ আয়োজন মই আহোঁতে দীক্ষিত আৰু মাকৰ লগত আহিছিলোঁ সেয়া দীক্ষিতক দেখুৱালোঁ অকণমান সেইফালে ছোৱালীখিনি দেখিছে কামত ব্যস্ত হৈ আছে অকলেনো কাম কৰি পেলাই কেনেকৈ খাবলৈ দিব পাৰি গাইজ ইয়াৰ চাফা কৰি আছে আৰু খানা এজন পলাইছে দেই সেইজনকে দেখুৱা প্ৰথম এয়া পাৰ্থ এটা পলাইছে ক'ত পলাইছে এইফালে এবাৰ হাই কৰি দিয়ক আপুনি এয়া পলাইছে লাজ কৰিছে আৰু এয়া মুনিন্দ দা পুৰা হাই গৈছে আছে হাই কৰি দিয়ক এয়া ছাৰে একদম পুৰা কৰি আছে আৰু এজন নামটো কি আছিলে নমু নিৰঞ্জন এয়া নিৰঞ্জনে পুৰা একদম হাঁহ পুৰা ফিটফাট কৰি আছে মানে ই আজি পুৰা দৌৰিব ইয়াৰ মুডটোতে কয় মানে আজি পুৰা দৌৰি দিব আৰু বাকী ইয়াৰ পিঁয়াজ চিয়াজ কাটি আছে আৰু এইফালে দালি বনাই আছে আৰু সেইফালে বুবু পানী আনি আছে এয়া সকলোৱে পাচলি কাটি আছে পুৰা হাই দি দে এতিয়া সকলোবোৰ খাবলৈ বহি ল'লোঁ এয়া দেখিছে চবেই একেলগে বহিবলৈ একমডেশ্যন আছে অৱশ্যে কিন্তু মোৰলৈহে জেগা যোৱাগৈ নাই চবেই খাবলৈ লাগিছে মোক ভিডিঅ' এটা বনাবলৈ গৈছে মাংসৰ কাৰণে হেতাও পৰা আমাৰ দুৰ্বৰ গাত মানে গ্ৰহে বিৰাজ কৰিছে সেই দেখিছে নাই পাছফালে কি কৰি আছে দুৰ্বৰ গাত গ্ৰহে বিৰাজ কৰিছে এছে চবৰ ওচৰত পাত দিছে কিন্তু মোক পাত নাই মুনিন্দাই এনেই বহি থাকিবলৈ কৈছে নাই পাত চাত নাই দেখিছে নাই চবকে ডিষ্টাৰ্ব কৰি দিছোঁ অকণমান খাওঁতে ভিডিঅ' কৰিবলৈ নকৈছিলে কিন্তু উপায় নাই আৰু চবকে এবাৰ ডিষ্টাৰ্ব কৰি দিছোঁ মোক ঢাকি দিছে চবেই উৰ্মি ওলা তই সদায় মুখখন লুকুৱাই থাক ওলা অঁ তাই সদায় মুখ লুকুৱাই মোৰ যিমান ভিডিঅ' বনাওঁ হয় নাই সি মাংস টান লাগিছে নেকি তোৰ নাই লগা হয় নাই টান নহয় হয় নাই অপূৰ্ব কেনেকুৱা ঠিকে আছে নাই বতৰ ডাৱৰীয়া কৰি আহিছে বৰষুণো দিব পাৰে তথাপিও কিন্তু খাবলৈ এৰা নাই বৰষুণ আহিলেই খানা কি হ'ব ভগৱান জানে আৰু দেই তোমালোকে যদি সোনকালে নোখোৱা দিগদাৰ আছে কিন্তু ঐ দিন
লাজ নকৰিবি পটাপট চলাচোন তই ঘৰত চলোৱা সেনেকৈ খাই শেষ হৈছে সেয়া বৰষুণো আহিছে দেখিলেই মই বৰষুণৰ টোপালবোৰ দেখুৱাইছোঁ চাগে বহুত দিনৰ পিছত বৰষুণ যাক পাই ভাল লাগি গ'লগৈ মনটোৱে কিবা এটা বহাগৰ জাননীত এটা বেলেগ মানে ফিলিংছটোৱে বেলেগ হৈ পৰিলে সঁচাকৈ বিক্ৰীৰ কেমেৰাটোৰ পৰাই সিহঁতকেইজনী থকা ঠাহনিয়ে নাই দেখিছে নহয় কেমেৰা পেলাই কোনোবাই ফটো এয়া বিষয়লৈ প্ৰস্তুত হৈ ওলাইছোঁ আৰু আচলতে জানমণিতে গাড়ীখন আনি পাই গ'লি আমি সকলোবোৰে প্ৰস্তুত হৈছোঁ আৰু যিনে কিবা এটা কৈছিলে আচলতে মোক যিনে ফটোৰ পষ্ট দিছে দেখিছে নাই সেয়া পেংচহঁতৰ ঘৰৰ সন্মুখত সকলোবিলাক ৰেডি হৈ উঠিবলৈ গৈছোঁ আৰু গাড়ী এখনকে লৈ যাম বেছি দূৰ নাযাওঁ যেতিয়া ময়ো বেগ চেগ বান্ধি ওলাইছোঁ দেই উঠি চাওঁচোন উঠি আহিলোঁ আৰু এইডোখৰ আমি পাই গ'লোহি তিনিআলি আৰু এয়া দেখিছেই নহয় সকলোবোৰ ইয়াত ৰেডি হৈয়ে আছে মই গোটেইখিনি আহিলে নে নাই ঠিক খবৰটো লৈ লওঁ গোটেইবোৰ গোট খাই আৰু এইডোখৰে আমাৰ ষ্টাৰ্টিং পইণ্ট আৰু ইয়াৰ পৰাই আমি যাত্ৰা আৰম্ভ কৰিম ইজনী দেখিছে এইটো ক্ষীৰোধাত ওলাই আছে আৰু এয়া চয়নিকাহঁত সিহঁতি আহি পাই গ'লি বাকী কেইটা আহি পোৱাহি নাই নাজানো আৰু দেই সেইবোৰ দেখিছে নাই সিহঁতৰ তাতে সোমাই আছেগৈ গৈ আজি আমাৰ বিহুৰ শেষৰ দিন উপায় নাই বেয়াও লাগিছে যথেষ্ট কিন্তু বাকীখিনিক লগ পাই ভালেই আছিলে এইকেইদিন কিন্তু উপায় নাই এয়া দৃষ্টি আৰু চয়নিকাৰ দেউতাক আজি আমাৰ লগত যাব ভালেই লাগিছে তেওঁ যাবলৈ ওলোৱাৰ কাৰণে মই সকাহ এটা পাইছোঁ আৰু এইফালে এসোপা সিহঁতক অকণমান ভিডিঅ' কৰি দিব লাগে বোলে সেইখিনি যাচোন অকণমান উঠি আহিবি এতিয়া উজ্জ্বল এইফালে প্ৰাচুৰ্য আছে প্ৰাচুৰ্য ক'ত গৈছিলা তোমালোক বাকী সকলোবোৰ আহিলে ছোৱালীবোৰ আহি পোৱাহি নাই এইটো পলাটো আছে উজ্জ্বল দাঁতৰ কথাটো কৈ দিয়ক কালি এইটোৱে মোক পেপাত মাৰি পেলানি তাত মানে কি ক'ম তেজ ওলোৱাই দিছিলে এইটোৱে সেইটো আজি আমাৰ মৌলিক সন্মিলিত শিল্পী সমাজৰ শেষৰ দিন হুঁচৰি জুৰিবলৈ গৈছোঁ মানে শেষৰটো দিন গতিকে সকলোকে আপোনালোকক বেয়া লাগিব আকৌ খানা দিনাখনহে লগ পাম উস্তাদি বটা নে কি কৈছিলা কৈ দিয়া হ'বা উস্তাদি বটা এই আইতাহঁতৰ ঘৰতে আছিলোঁ আমি সেইডোখৰত দেখুৱাইছোঁ ঘৰটো সেইটো ঘৰতে যোৱা দুদিনৰ পৰা আমি সঁচা অৰ্থত আছিলোঁ ভাত তাত খাইছিলোঁ আৰু এতিয়া দেখুৱাইছোঁ সেইডোখৰত গাড়ীখন ৰখি আছে সিহঁতৰ শেষৰ দিনৰ কাৰ্যসূচীত
আজি ন তোৰ ফুলপাহ ডাং খাই গ'ল ওপৰলৈ